আচলতে আজিৰ এই যিটো দিন, এই দিনটো আমাৰ কাৰণে অতি পবিত্ৰ দিন। পাতস্মৰণীয় ব্যক্তি ভূপেন হাজৰিকা। ভূপেন হাজৰিকা অসমৰ অমূল্য ৰত্ন, সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ, আমাৰ কাৰণে গৌৰৱ। ভূপেন দাক আচলতে আমি যথাযোগ্য সন্মান তেখেতৰ জীৱিত অৱস্থাত আমি দিব সিমান নোৱাৰিলোঁ, কিন্তু আজি অন্তত আমি এই দিনবিলাকত আমি ভূপেন দাক সুঁৱৰিব লাগে, ভূপেন দাক শ্ৰদ্ধা জনাব লাগে। আৰু প্ৰত্যেকগৰাকী অসমীয়া মানুহে, সংগীতক ভাল পোৱা মানুহে, ভাষাক ভাল পোৱা মানুহে ভূপেন হাজৰিকাক প্ৰণাম জনাব লাগে। মই আজিৰ এই দিনটো উদযাপন কৰাৰ কাৰণে ওদালগুৰি জিলা সাহিত্য সভাক ধন্যবাদ জনাইছোঁ। ইয়াত বহু গুণমুগ্ধৰ সমাগম হৈছে, ভূপেন দাক ইয়াত স্মৰণ কৰা হৈছে, ভূপেন দাৰ গীত ইয়াত পৰিৱেশন কৰা হৈছে। মই কেৱল আজিৰ এই দিনটোত সকলোকে এটা কথাই অনুৰোধ জনাব বিচাৰিছোঁ, ভূপেন দাই বহু দি থৈ গৈছে আমাক। ভূপেন দাৰ যিখিনি প্ৰতিভা, যিখিনি সৃষ্টি, সেই সৃষ্টিৰ কোনো তুলনা নাই। এহাতে যি ধৰণে আমি জুবিন গাৰ্গৰ কথা আমি কওঁ, জুবিন অসমৰ সংগীতৰ আকাশৰ সূৰ্য, অসমৰ প্ৰত্যেকগৰাকী মানুহৰ প্ৰাণৰ স্পন্দন, ঠিক একেধৰণে ডক্টৰ ভূপেন হাজৰিকাও আমাৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ৰ শিল্পী। ভূপেন দাই বহু বস্তু আমাক দি থৈ গৈছে, বহু সংগীত আমাক দি থৈ গৈছে। তেওঁৰ সংগীতে আমাক মানুহৰ প্ৰেমৰ কথা, সমাজক ভাল পোৱাৰ কথা, দৰিদ্ৰজনক সহায় কৰাৰ কথা কৈ থৈ গৈছে। আজিৰ দিনটোত মই কেৱল এটা কথা অনুৰোধ কৰিব খুজিছোঁ সকলোকে, যে আমি ভূপেন দাক ভাল পাওঁ, কিন্তু ভূপেন দাৰ আদৰ্শ আমি সকলোৱে অনুসৰণ কৰা উচিত। ভূপেন দাই গাই থৈ গৈছিল যে আমি শংকৰদেৱক নিচিনো, লক্ষ্মীনাথৰ ভাষাও আমি নুবুজো, হেমকোষৰ শব্দও আমি নুবুজো, আমি শেক্সপিয়াৰ চেলিবুলি চিঞৰো, কিন্তু সত্ৰীয়া নৃত্য গীতক আমি নুবুজো। গতিকে মই সকলোকে এটা কথাই অনুৰোধ কৰিব খুজিছোঁ, অসমীয়া ভাষাক আমি সকলোৱে জীয়াই ৰাখিব লাগিব, অসমীয়া ভাষাৰ বিকাশৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যিখিনি সৃষ্টি, সেই গুৰুজনাৰ সৃষ্টিখিনিক আমি অবিকৃত ৰূপত যাতে আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিব লাগিব। আজিৰ এই দিনটো ৰাস পূৰ্ণিমাৰ দিন। আজি বহু ঠাইত কেলিগোপাল নাট পৰিৱেশন হ'ব। মই সকলোকে এটা কথাই কেৱল অনুৰোধ কৰিব খুজিছোঁ, যে শংকৰদেৱ গুৰুজনাৰ কলা কৃষ্টিক অক্ষুণ্ণ ৰাখি কেলিগোপাল নাটখন প্ৰদৰ্শন কৰা হওক। ইয়াক পশ্চিমীয়া সংস্কৃতিৰ ভোট যাতে উটুৱাই লৈ নাযায়, আধুনিক নৃত্য নাটিকালৈ যাতে ইয়াক ৰূপান্তৰিত কৰা নহয়, তাৰ কাৰণে মই প্ৰতিগৰাকী অসমীয়া ব্যক্তিক, প্ৰত্যেকগৰাকী শিল্প সংস্কৃতি সাহিত্যক ভাল পোৱা ব্যক্তিক মই অনুৰোধ জনাইছোঁ, আহক আজিৰ এই দিনটোত আমি সংকল্পবদ্ধ হওঁ যে আমি আমাৰ ভাষা, আমাৰ সাহিত্য, আমাৰ সংস্কৃতিক জীপাল কৰিবৰ কাৰণে আমি সকলোৱে একেলগে হাতত হাত থৈ আমি কাম কৰি যাম। আচলতে গৰিমা গাৰ্গে কোৱাৰ ধৰণেই আমিও ক'ব খোজো যে জুবিন গাৰ্গৰ যি সন্তুষ্টিকীয় ক্ষেত্ৰ, সেয়া জুবিন ক্ষেত্ৰ হৈ থাকক। কাৰণ জুবিনে কেৱল কাঞ্চনজংঘা বোলছবিখনতে কোৱা নাছিল মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই। আচলতে সেইটো জুবিন গাৰ্গৰ এটা আদৰ্শ আছিল। সেই আদৰ্শকে আচলতে বোলছবিখনৰ মাজেদি তেওঁ ফুটাই তুলিছিল। জুবিন গাৰ্গে কোনো ধৰ্মৰ ভেদাভেদ নামানে, কোনো জাতিৰ ভেদাভেদ নামানে। জুবিন গাৰ্গে নিজকে মানুহ হিচাপে সকলোৰে মাজত জীয়াই ৰাখিছিল। আৰু সেইকাৰণে আমি জুবিনৰ বয়ানৰ পিছত আমি সকলোৱে দেখিছোঁ যে জুবিনৰ কাৰণে হিন্দুৱে যিমান কান্দিছে, মুছলমানেও সিমান কান্দিছে। জুবিনৰ কাৰণে বড়োৱে যিমান কান্দিছে, কাৰ্বিও সিমান কান্দিছে। গতিকে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যাতে সকলোৱে তালৈ গৈ অকণমান মানসিক শান্তি লাভ কৰিব পাৰে, তালৈ গৈ যাতে জুবিন গাৰ্গক বিচাৰি পাব পাৰে, তাৰ কাৰণে জুবিন ক্ষেত্ৰ হৈ সদায় থাকক। জুবিন গাৰ্গৰ সেই থলীখন, এইখন সকলোৰে কাৰণে পবিত্ৰ হৈ থাকক, সকলোৰে কাৰণে আপোন হৈ থাকক। ইয়াক যদি কিবা ধৰ্মৰ সৈতে সাঙুৰা যায়, তেতিয়া আন ধৰ্মৰ মানুহে কষ্ট পাব। আমি সেইটো বিচৰা নাই। আমি আচলতে আজিৰ দিনটোত সেই কথাও আমি সকলোকে ক'ব বিচাৰিছোঁ। আজিৰ দিনটো ৰাস পূৰ্ণিমাৰ দিন। আজি বহু ঠাইত কেলিগোপাল নাট পৰিৱেশন হ'ব। ইয়াক পশ্চিমীয়া সংস্কৃতিৰ ভোট যাতে উটুৱাই লৈ নাযায়, আধুনিক নৃত্য নাটিকালৈ যাতে ৰূপান্তৰিত কৰা নহয়, তাৰ কাৰণে মই প্ৰতিগৰাকী অসমীয়া ব্যক্তিক, প্ৰত্যেকগৰাকী শিল্প সংস্কৃতি সাহিত্যক ভাল পোৱা ব্যক্তিক মই অনুৰোধ জনাইছোঁ। আহক আজিৰ এই দিনটোত আমি সংকল্পবদ্ধ হওঁ যে আমি আমাৰ ভাষা, আমাৰ সাহিত্য, আমাৰ সংস্কৃতিক জীপাল কৰিবৰ কাৰণে আমি সকলোৱে
अदालगुरि हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। अदालगुरि नोगोरनि गलमा सकआव गोदानै केगवायारि अट'मबाइल्स बेखेवदों। गलमा सकनि ब्रह्म पेट्रल पाम्पनि साखाथियाव सुजुकी, हुन्डाई, मारुति कारफोरनि रिपेयारिं, वाशिं, नांगौ रोखोमनि खालार होनाय जायो। लोगोसे बेवहाय अरिजिनेल पार्ट्सफोरखौबो मोननो हागोन।